হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। এইখিনি এটা কথা কৈ থওঁ, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আজি আহিছোঁ মৌখিক জনসম্পৰ্ক লাভ। মৌখিক জনসম্পৰ্কৰ লাভ মানে মুখেদি চেলেকিলে আমাৰ কি লাভ হয়, সেয়ে আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ। আহকচোন জানো কিনো আমাৰ লাভ হয়। আপোনাৰ সংগীৰ যৌনাংগ উত্তেজিত কৰিবলৈ আপোনাৰ মুখ আৰু জিভা ব্যৱহাৰ কৰাটো মৌখিক জনতা বুলি ভবা হয়। যৌনসংগৰ এই ৰূপ ফৰেলিপৰ অংশ হিচাপে প্ৰমাণিত আৰু আপোনাৰ সংগীৰ সৈতে নতুন আনন্দ আৱিষ্কাৰ কৰক। মহিলাসকলে এইটো ভাল নাপাবও পাৰে আৰু পুৰুষসকলে ইয়াক সদায় বিচাৰিব পাৰে, কিন্তু মৌখিক যৌন সংগম কৰিলে কেইবাটাও স্বাস্থ্য লাভ হয় বুলি প্ৰমাণিত হয়। বীৰ্যই মহিলাসকলক বিভিন্নতাৰ সৈতে যুঁজিবলৈ সহায় কৰিব পাৰে আৰু এখন জিলিকা ছালৰ সৈতে সহায় কৰিব পাৰে। ৰক্তচাপ কম কৰা, চাপ দূৰ কৰা আৰু আনকি প্ৰটেক্ট কেঞ্চাৰ শংকা কম কৰা, আৰু সেই সকলোবোৰ মাত্ৰ কেইটামান ইনষ্টেন্স যিটোৱে প্ৰমাণ কৰে। আৰু মৌখিক যৌন সেৱনে পুৰুষ আৰু মহিলাৰ উভয়ে জয় ময় পৰিস্থিতি। মহিলাসকলে সংগীক মৌখিক যৌনসম্পৰ্ক প্ৰদান কৰিলে লাভৱান হ'ব পাৰে। কি লাভৱান হ'ব পাৰে আমি জানো, আহকচোন ফ্ৰেণ্ডছ। এটা ভাল টোপনি যোৱাত সহায় কৰে। বীৰ্যত মেলাটনিন থাকে, এটা ৰাসায়নিক যি টোপনি আৰু আৰাম কৰে। কোনো মিলাপ্ৰীতি নোহোৱাকৈ ই আপোনাৰ ৰক্তধাৰাত প্ৰৱেশ কৰিব আৰু আপোনাক সচৰাচৰতকৈ ভাল সহায় কৰিব। 2 নম্বৰটো হৈছে ফ্ৰেণ্ডছ, বয়স আৰু বছৰ বিৰোধী। স্পামিডাইন নামৰ এটা ৰাসায়নিক আছে যিয়ে বয়স কমোৱাত সহায় কৰে। নিজৰ চেহেৰাত প্ৰয়োগ নকৰি কেৱল ইয়াক সেৱন কৰক। গৱেষকসকলে কৈছে যে এণ্টি এজিং ক্ৰীমতকৈও বহুত ভাল উপায়েৰে সহায় কৰিব। 3 নম্বৰটো হৈছে স্তন কেঞ্চাৰ সম্ভাৱনা কম। এটা প্ৰমাণিত অধ্যয়ন দাবী কৰিছে যে যিসকল মহিলাই সপ্তাহত কমেও 2বাৰকৈ মৌখিক যৌনাংগত লিপ্ত হ'লে তেওঁলোকৰ স্তন কেঞ্চাৰ সম্ভাৱনা আনতকৈ কম থাকে। বীৰ্যই এই ধৰণৰ কেঞ্চাৰ বৃদ্ধি বাধা দিয়া ৰাসায়নিক বাধা প্ৰয়োগ কৰে। আৰু 3 নম্বৰটো হৈছে স্মৃতি উন্নত কৰে। সেইসকলৰ বাবে যি নিৰন্তৰ স্মৃতি হেৰুৱায় আৰু তেওঁলোকৰ ফোন ৰিমাইণ্ডাৰৰ ওপৰত নিৰ্ভৰশীল। আপোনাৰ উদ্ধাৰৰ বাবে আছে মৌখিক যৌনতা। বীৰ্যৰ পুষ্টি আছে যিয়ে আপোনাক কাৰ্যক্ষম কৰাত সহায় কৰে। 5 নম্বৰটো হৈছে বিষয় ৰিলিফ। বীৰ্যত অক্সিটচিন আৰু এণ্ডৰফিন থাকে যিবোৰে পেইন কিলাৰ হিচাপে কাম কৰে। চ' ফ্ৰেণ্ডছ, তোমাৰ সংগীৰ ওচৰলৈ যোৱা আৰু তাইক অলপ ফৰপ্লে আৰু মুখৰ আনন্দৰ বাবে সন্তুষ্ট কৰা। এজন মানুহৰ শুক্ৰাণু যাদুকৰীতকৈ কম নহয়। মৌখিক যৌনতা এতিয়া ইমান বেয়া লগা নাই, নহয়নে? অৱশেষত সন্তুষ্টজনক মৌখিক যৌন সংগম কৰাতকৈ কি ভাল যি আপোনাৰ স্বাস্থ্যও সহায় কৰে, হয় নাই ফ্ৰেণ্ডছ? গতিকে আপোনালোকে যাওক আৰু সন্তুষ্ট কৰক নিজৰ সংগী। তো আজি ৰাখিছোঁ ইমানতে। আকৌ লৈ আহিম নতুন টিপছ। তাৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। বাই বাই ফ্ৰেণ্ডছ।